ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণ নম্বৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে অনুশীলনী 5.1 চোৱা আৰু ইয়াৰে নেক্সট পেজত থকা এই 10 নম্বৰ গণিতটো চোৱা। 10 নম্বৰ গণিতটোত কি কৈছে যে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কোণটো নিৰ্ণয় কৰিব লাগে। তাৰমানে এটা কোণ দিয়া আছে, সেই কোণটো কি তাৰ পূৰক কোণৰ 5 গুণ। পূৰক কোণটো যদি যেনেকৈ ধৰা 5 হয় তেনেহ'লে সেইটো কোণ কিমান হ'ব? 5 গুণ হ'ব, তাৰমানে 5 গুণ 25 হ'ব, এনেকুৱা কথা আৰু। তাৰমানে আমি সেইটো কোণ x ধৰি দিম, তেনেহ'লে সেই কোণটো কিমান হ'ব? 5x হ'ব। এনেকৈ ধৰি পেলাই আমি গণিতটো কৰিম। তো কেনেকৈ কৰিব পাৰোঁ চোৱা। ছাত্ৰ ছাত্ৰীসকল আমাক কৈছে যে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ। তো এটা কোণ যদি তাৰ পূৰক কোণৰ 5 গুণ হয়, সেইকাৰণে আমি কি কৰিছোঁ, সেই পূৰক কোণটো ধৰি লৈছোঁ যে ধৰা হ'ল কোণটোৰ পূৰক কোণটো x, তেনেহ'লে কোণটো কি হ'ব? 5x হ'ব। কাৰণ আমাক কৈছে এই কোণটো কি হ'ব? এই পূৰক কোণৰ 5 গুণ হ'ব। সেইকাৰণে পূৰক কোণটো x ধৰিছোঁ আৰু ইয়াক 5x বুলি কৈছোঁ, কাৰণ 5 গুণ, সেইকাৰণে ইয়াতে 5 পূৰণ হ'ব। এতিয়া এইটো আৰু এইটো কোণ কি? পূৰক কোণ। গতিকে প্ৰশ্নমতে কি হ'ব? এইটো আৰু এইটো প্লাছ কৰিলে 90 হ'ব। গতিকে x প্লাছ 5x ইকুৱেল টু 90। গতিকে 6x ইকুৱেল টু, এইটো যোগ কৰিলে 6x ইকুৱেল টু 90। তাৰপিছত 6x ইকুৱেল টু 90 হ'লে 6 ইয়াতে থাকিলে 6টি ইফালে হৰণ হৈ যাব। গতিকে x ইয়াতে ৰাখিলোঁ, 90ক 6ৰে হৰণ কৰিলে 15 বাৰ যাব। এতিয়া আমি কি পালোঁ? x ইকুৱেল টু 15 পালোঁ, অৰ্থাৎ এটা কোণ যিটো আমি ধৰি লৈছোঁ পূৰক কোণটো, সেই কোণটো আমি 15 পাই গ'লোঁ, অৰ্থাৎ x মান 15 মানে 15 পাই গ'লোঁ। গতিকে এই যিটো কোণ, এই কোণটো কি হ'ব? 5 × 15, অৰ্থাৎ 5x আছিলে, সেইকাৰণে 5 × x, x মান 15, সেইকাৰণে কি হ'ব? 5 আৰু 15 পূৰণ কৰিলে 75 হ'ব। গতিকে আমাক কি কৈছিলে যে কোণটো নিৰ্ণয় কৰা। কোণটো কিমান হ'ব? 75 ডিগ্ৰী। গতিকে এইটো গণিত এইখিনিয়ে, তোমালোকে ইয়াৰে বাকীকেইটা চাবা।